নমস্কাৰ আজি আমি আলোচনা কৰিম আসাম টেটৰ বাবে আটাইতকৈ প্ৰয়োজনীয় CDPৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ইম্পৰ্টেণ্ট চেপ্টাৰ এটা আৰু সেইটো হ'ল কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং শিশুৰ বিকাশৰ ধাৰণা আৰু শিক্ষা ক্ষেত্ৰত ইয়াৰ সম্বন্ধ কি শিশুৰ বিকাশ আৰু বৃদ্ধি দুয়োটা শব্দ এটা আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ হয় কিন্তু ব্যৱহাৰ হ'লেও দুয়োটা শব্দই কিন্তু ব্যাখ্যাগত দিশৰ পৰা পৃথক আমি প্ৰথমতে কনসেপ্ট অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ সংজ্ঞাটো আলোচনা কৰোঁ শিশুৰ বিকাশ বুলি ক'লে শিশুটিৰ কোৱালিটেটিভ গুণ বিষয়ক আৰু কোৱান্টিটেটিভ পৰিমাণবোধক পৰিৱৰ্তনক সূচায় যিটো শিশুটোৰ বৃদ্ধিৰ লগে লগে বাঢ়ি গৈ থাকে যেনে ধৰক বুজন শক্তি কোনো এটা কাম কৰাৰ দক্ষতা ইত্যাদি বিকাশ শব্দটোৱে আচলতে বৃদ্ধিৰ চেঞ্জক বুজায় যি পিছত পৈণত অৱস্থালৈ মুভ কৰে আৰু আনহাতে আমি এইদৰেও ক'ব পাৰোঁ যে শিশুৰ বিকাশে শিশুটোৰ শাৰীৰিক মানসিক আৱেগিক স্থিতিক সূচায় বিকাশৰ প্ৰক্ৰিয়াটো শিশুটোৱে নতুন নতুন দক্ষতা আৰু বৈশিষ্ট্যক স্পষ্টকৈ দেখুৱায় তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰগ্ৰেছিভ চেঞ্জৰ জৰিয়তে বিকাশৰ ওপৰত বহু শিশু বিশেষজ্ঞই বহুকেইটা মতবাদ আগবঢ়াইছে আৰু ইয়াৰ ভিতৰত আমি কেইটামান বিশেষ শিশু বিশেষজ্ঞৰ কথা আলোচনা কৰোঁ জাৰ্চিল্ড টাৰফল্ড এণ্ড চেউৰে কৈছিলে যে ডেভেলপমেণ্ট ৰেফাৰ্ছ টু দ্য কমপ্লেক্স ছেট অফ প্ৰচেছ ইনভলভ ইন দ্য ইমাৰ্জেঞ্চ অফ এ মেচিয়ৰ ফাংচনিং অৰ্গেনাইজিম ফ্ৰম ফাৰ্টিলাইজড অভিউম ইয়াৰ অৰ্থ হ'ল যে বিকাশ মানে হৈছে নিষিদ্ধ ডিম্বৰ পৰা পৰিপক্ক কাৰ্যকৰী জীৱৰ উদ্ভৱ হোৱাত অন্তৰ্ভুক্ত প্ৰক্ৰিয়াৰ এক জটিল সংহতি হাৰ্লকে কৈছিলে যে ডেভেলপমেণ্ট ইজ নট লিমিটেড টু গ্ৰ'য়িং লেয়াৰ ইনষ্টেড ইট কনচিষ্ট অফ প্ৰগ্ৰেছিভ ছিৰিজ অফ চেঞ্জেছ টুৱাৰ্ডছ দ্য গ'ল অফ মেচিউৰিটি বিকাশ বৰ্ধিত স্তৰত সীমাবদ্ধ নহয় ইয়াৰ পৰিৱৰ্তে ইয়াৰ পৰিপক্কতাৰ লক্ষ্যৰ দিশত প্ৰগতিশীল পৰিৱৰ্তনৰ শৃংখলা থাকে আকৌ এণ্ডাৰছনে কৈছিলে যে ডেভেলপমেণ্ট ইজ কনচাৰ্নড উইথ গ্ৰ'থ এজ ৱেল এজ দ'জ চেঞ্জেছ ইন বিহেভিয়াৰ হুইচ ৰিজাল্টছ ফ্ৰম এনভাইৰনমেণ্টেল চিটুৱেশ্যন বিকাশ বৃদ্ধিৰ লগতে আচৰণৰ সেই পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত যিবোৰ আচলতে পৰিৱেশৰ পৰিস্থিতিৰ ফলত উদ্ভৱ হয় হেইন্স ৱাৰ্নাৰে কৈছিলে যে ডেভেলপমেণ্ট কনচিষ্ট অফ টু প্ৰচেছেছ ইণ্টিগ্ৰেশ্যন এণ্ড ডিফাৰেঞ্চিয়েশ্যন বিকাশৰ দুটা প্ৰক্ৰিয়া একত্ৰিতকৰণ আকৌ এটা হ'ল পৃথকীকৰণ গতিকে আমি ডেভেলপমেণ্টৰ ওপৰত দিয়া অৰ্থাৎ বিকাশৰ ওপৰত দিয়া কেইজনমান বিশেষজ্ঞৰ কনচেপ্ট কেইটা আমি আলোচনা কৰিলোঁ তো ইয়াৰ পিছত আহক আমি কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ বৈশিষ্ট্য আলোচনা কৰোঁ বিকাশৰ বৈশিষ্ট্যক 6টা ভাগত ভাগ কৰিছে প্ৰথমটো হ'ল বিকাশৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় একেবাৰে এটা ভ্ৰূণৰ কনচেপশ্যনৰ মুহূৰ্তৰ পৰা মানুহজনৰ পৈণত সময় বা অৱস্থালৈকে ভ্ৰূণটোৰ কনচেপ্ট যেতিয়া হয় মাকৰ গৰ্ভত তেতিয়াৰ পৰাই মানুহৰ বিকাশৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় আৰু ই একেবাৰে পৈণত অৱস্থা পায়গৈ দ্বিতীয়টো আমাক কৈছিলে যে শিশু এটিৰ বিকাশ ক্ৰমাগতভাৱে হয় অৰ্ডাৰলি মেনাৰত হয় আৰু ই নিৰ্দিষ্ট অনুক্ৰমিকৰ ধাৰাত হোৱা দেখা যায় হিউমেন বিং এটাৰ বিকাশৰ নিৰ্দিষ্ট অনুক্ৰমিক কেইটামান থাকে আৰু সেই অনুক্ৰমিকসমূহ হ'ল ইনফেন্সি অৰ্থাৎ কেঁচুৱাকাল ভ্ৰূণটোৱে যেতিয়া জন্ম হয় তেতিয়া তেওঁ ইনফেন্সি অৱস্থা পায় তাৰপাছত আহে তোমাৰ আৰ্লি চাইল্ডহুড তাৰপাছত লেট চাইল্ডহুড আৰ্লি চাইল্ডহুড অৰ্থাৎ শৈশৱকাল যিটো প্ৰাৰম্ভিক শৈশৱকাল ইয়াৰ পিছত আপোনাৰ লেট চাইল্ডহুড তাৰপাছত আহে এডলচেঞ্চ যৌৱনকাল আৰু যৌৱনকালটো দুইটা জেণ্ডাৰৰ বেলেগ বেলেগ হয় 18ৰ পৰা 25 বছৰলৈকে আমি পুৰুষৰ যৌৱনকালটো ধৰিব পাৰোঁ আৰু 12ৰ পৰা 21লৈকে আমি মহিলাৰ যৌৱনকালটো ধৰিব পাৰোঁ ইয়াৰ পিছত আহি যায় মিচিউৰিটি অৰ্থাৎ পৈণত অৱস্থা গতিকে এই ডেভেলপমেণ্টৰ অনুক্ৰমিকসমূহ বিকাশৰ বৈশিষ্ট্যৰ ভিতৰতে ধৰা হয় ডেভেলপমেণ্ট অৰ্থাৎ বিকাশ গুণগত বিষয়ও হ'ব পাৰে আৰু পৰিমাণবোধকভাৱেও হোৱা দেখা যায় এজন শিশুৱে যদি শাৰীৰিকভাৱে বৃদ্ধি হয় তেওঁ পৰিমাণবোধক দিশৰ পৰা উন্নত হয় সেয়ে এই ক্ষেত্ৰত কিন্তু দুয়োটা এছপেক্টে দুয়োটা কথাই
পৃথক নহয়, অৰ্থাৎ শাৰীৰিক বৃদ্ধি আৰু পৰিমাণবৰ্ধক বিকাশ এই দুয়োটা এই ক্ষেত্ৰত একে হয়। শিশুৰ বিকাশ হ'ল এক কঠিন পৰিক্ৰমা য'ত ফিজিকেল শাৰীৰিক, ইণ্টেলিজেঞ্চ বৌদ্ধিক আৰু ছেক্স যৌনগত পৰিৱৰ্তন পৰিলক্ষিত হয়। 5 নম্বৰটো হ'ল বিকাশৰ গতি নিৰ্ধাৰণ কৰিব পৰা যায় শ্ল' লাৰ্ণাৰ আৰু এ ছুপেৰিয়ৰ শিশুৰ মাজত, কিন্তু ই একেবাৰে একুৰেট নহ'বও পাৰে। সকলো শিশুই বেলেগ বেলেগ হয় তেওঁলোকৰ বিকাশৰ গতি আৰু গঠন অনুসৰি, আৰু এনেধৰণৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চবোৰৰ কাৰণেই হ'ল বংশগত গুণ, হেৰিডিটি, এণ্ড'মেণ্টছ, বুদ্ধিবৃত্তি আৰু এনভাইৰনমেণ্টেল ইনফ্লুৱেঞ্চেছ, পৰিৱেশৰ প্ৰভাৱ। গতিকে আমি বিকাশৰ বৈশিষ্ট্যৰ এই 6টা কেৰেক্টাৰিষ্টিক্স মই ভাবোঁ আপোনালোকে বুজি পাইছে। প্ৰথমটো কৈছিলে যে গুণৰ পৰা আৰম্ভ হয় পৰিণত অৱস্থা পায়, দ্বিতীয়টোত আমাক কেইটামান স্তৰ দিছিলে যিটো অনুক্ৰমিকভাৱে শিশুটোৰ বিকাশ হয় বয়স অনুযায়ী। তাৰপাছত আমাক কৈছিলে যে কি কি গুণগত বিষয়ক আৰু পৰিমাণবৰ্ধকভাৱে যে বিকাশ হয় সেইটো কৈছে। তাৰপাছত আমাক কৈছে যে এই এটা কঠিন পৰিক্ৰমা হয় যিটো শাৰীৰিক, বৌদ্ধিক আৰু যৌনগতভাৱে পৰিৱৰ্তন হোৱা দেখা যায়। তাৰপিছত আমাক কৈছে যে বিকাশৰ যিটো গতি, এই গতিটো শ্ল' লাৰ্ণাৰ আৰু ছুপেৰিয়ৰ শিশুৰ মাজত ধৰিব পাৰি, কিন্তু ধৰিলেও কিন্তু ই একুৰেট নহ'বও পাৰে। তাৰপিছত আমাৰ শেষৰটো কৈছিলে যে আমাৰ প্ৰতিটো শিশুৱে বেলেগ বেলেগ হয়, প্ৰতিটোৰে মাজত এক ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে, আৰু এই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চবিলাক আমি হেৰিডিটিৰ পৰা, বংশগতভাৱে বা বুদ্ধিবৃত্তি আৰু পৰিৱেশৰ পৰা প্ৰভাৱিত হয়। আই হোপ আপোনালোকে কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট ভালকৈ বুজি পাইছে। এইবাৰ আমি আলোচনা কৰিম টাইপছ অফ ডেভেলপমেণ্ট, বিকাশৰ প্ৰকাৰবোৰ। টাইপছ অফ ডেভেলপমেণ্টৰ প্ৰথমতে আহিব ফিজিকেল ডেভেলপমেণ্ট, শাৰীৰিক বিকাশ। এটি শিশুক জীৱনৰ আটাইতকৈ পৰ্যবেক্ষণমূলক পৰিৱৰ্তনটোৱেই হ'ল শাৰীৰিক বিকাশটো। ইয়াতে 2টা স্কিল অন্তৰ্ভুক্ত হৈ থাকে, এই 2টা খুব ইম্পৰ্টেণ্ট হয়। এটা হ'ল গ্ৰছ মটৰ স্কিল আৰু আনটো হ'ল ফাইন মটৰ স্কিল। সম্পূৰ্ণ দেহটোৰ ওপৰত যেতিয়া প্ৰভাৱ পৰাকৈ আমি কিবা এটা কাম কৰোঁ সেইটো গ্ৰছ মটৰ স্কিলত পৰে, যেনে জঁপিওৱা, খোজ কঢ়া, দৌৰা ইত্যাদি। আৰু আনটো ফাইন মটৰ স্কিল। ফাইন মটৰ স্কিলটো হ'ল আমাৰ দেহৰ কোনো এটা অংশতহে ইয়াৰ বিকাশ অনুভৱ হয়, যেনে পেইণ্টিং, ৰাইটিং, ড্ৰয়িং এটচেট্ৰা। বিকাশৰ প্ৰকাৰৰ 2 নম্বৰ ভাগটো হ'ল কগনিটিভ ডেভেলপমেণ্ট, সংজ্ঞানাত্মক বা বৌদ্ধিক বিকাশ বুলি যাক কয়। সংজ্ঞানাত্মক বিকাশ মানে শিশুটোৱে কেনেকৈ কি কৰিছে, কেনেকৈ শিকিছে, কেনেকৈ ইনফৰমেশ্যন লৈছে, কেনেধৰণৰ প্ৰচেছৰ দ্বাৰা তেওঁ সেইবোৰ দেখুৱাইছে, এই সকলোবিলাক ইয়াত ধৰা হয়। শিশুটোৰ বয়সৰ লগে লগে কগনিটিভ ডেভেলপমেণ্ট অৰ্থাৎ সংজ্ঞানাত্মক বিকাশটো বৃদ্ধি হৈ গৈ থাকে। আমি ইন্দ্ৰিয়ৰ জৰিয়তে পৰিৱেশবোৰ বুজিব পৰা হওঁ, দেখি, শুনি, চুই, গোন্ধ লৈ, সোৱাদ লৈ আমাৰ চাৰিওফালৰ বস্তুবিলাক আমি অনুভৱ কৰোঁ। আৰু মনতে এনে কিছুমান ইনফৰমেশ্যন আমি গেইন কৰোঁ যিটোৰ দ্বাৰা আমি আমাৰ মেমৰিত, আমাৰ ব্ৰেইনত এইটো সোমোৱাই লওঁ আৰু আমাৰ বৌদ্ধিক বিকাশ হয়, সংজ্ঞানাত্মক বিকাশ। ইয়াৰ পিছত আমি বিকাশৰ আন এক প্ৰকাৰত আলোচনা কৰিব লাগিব ছ'চিয়েল আৰু ইম'চনেল ডেভেলপমেণ্টৰ কথা, যিটো সামাজিক আৰু উদ্বেগপূৰ্ণ বিকাশ বুলি কয়। এটি শিশুৱে সামাজিক আৰু উদ্বেগপূৰ্ণ বিকাশৰ মাজেৰেই এক পৰিণত অৱস্থা পায়গৈ। পৰিণত অৱস্থা পাবলৈ হ'লে আমি মেচিয়ৰ্ড হ'ব লাগিব, মেচিয়ৰ্ড অৰ্থাৎ পৰিণত অৱস্থা যিটো আমি সকলো কথা ভালদৰে বুজিবলৈ ক্ষমতা নিজৰ মাজতে উলিয়াই লওঁ। দৰাচলতে ইনফেন্সি, কেঁচুৱা কালটো সামাজিক আচৰণসমূহৰ বীজ স্বৰূপ। বুজিব পৰা হোৱাৰ পৰাই সংগ বিচাৰে শিশুটোৱে। সৰু বাচ্ছা এটাই সদায় কাষত কোনোবা এজন মানুহ বিচাৰে, আৰু যদি নাথাকে মানুহজন তেতিয়াহ'লে সি কান্দিবলৈ আৰম্ভ কৰে, নহ'লে মানুহজনক মাতিব পৰা হোৱা কেঁচুৱাটোৱে মাতিব আৰম্ভ কৰে। গতিকে সামাজিক বিকাশবোৰ যেনে শ্বেয়াৰিং, কোঅপাৰেশ্যন, পেচেণ্ট, শিশুটোৱে বস্তুবোৰ ভগাই খাব বিচাৰে, ইজনে সিজনৰ লগত বস্তু, লগৰ সমনীয়া 2টা যদি কেঁচুৱা আমি লগ কৰি দিওঁ, ইটো সিটোৰ মাজত বস্তুটো দিয়া দি কৰে, বা নিজৰ বস্তু কি সেইটো নিজে লৈ গুচি আহে, এনেকুৱা। নেক্সট ধৈৰ্য, এই সকলোবিলাক শিশুটোৱে শিকিবলৈ আৰম্ভ কৰে। আৰু সম্বন্ধীয় মানুহৰ লগত যিটো ইণ্টাৰেকশ্যন, মা দেউতা, আইতা, ককা, এনেকুৱা ঘৰুৱা পৰিৱেশতে তেওঁ ইণ্টাৰেকশ্যন বোলা বস্তুটো, মানে মানুহৰ লগত কেনেকৈ কনভাৰ্চেশ্যন কৰিব, এনেকুৱা কথাবিলাক ষ্টাৰ্ট হয়, কথাৰ আদান প্ৰদান কৰিবলৈ শিকে সৰু সৰু কথাবিলাকৰ। গতিকে এইটোৱে হ'ল ছ'চিয়েল আৰু ইম'চনেল ডেভেলপমেণ্ট। এই টাইপছটোৰ ওপৰত হাৰ্লকে কৈছিলে যে ছ'চিয়েল ডেভেলপমেণ্ট মিনছ acquisition of ability to have in accordance with social acceptations.
হাৰ্লকে এইটোৱে বুজাইছে যে ডেফিনেশ্যনটোৰ দ্বাৰা যে আমি সমাজত থকা বস্তুবিলাকৰ জৰিয়তে যিখিনি কথা বুজোঁ বা উপলব্ধ কৰোঁ, কেঁচুৱাটোৱে যিটো বুজিব পৰা ক্ষমতা তেওঁ লয়, সেইটোৱে হ'ল সামাজিক বিকাশ। ইয়াৰ পিছৰ বিকাশৰ প্ৰকাৰটো হ'ল লেংগুৱেজ ডেভেলপমেণ্ট, ভাষাৰ বিকাশ। এটি শিশুৱে সৰুকালৰ পৰাই ভাষাৰ শিক্ষাৰ পৰিৱেশ এটা পায় ঘৰতে। ইজনে আনজনৰ লগত কথা বতৰা কোৱাৰ, মনৰ ভাৱ প্ৰকাশ কৰাৰ প্ৰক্ৰিয়াবোৰ বুজিব পাৰে ঘৰুৱা পৰিৱেশ এটাত। আৰু এনেধৰণে শিশুটোৱে কথা কোৱাৰ পৰা আৰম্ভ কৰি সৰু সৰু শব্দবোৰ শিকা, লিখা ইত্যাদিবোৰ তেওঁ কেঁচুৱা কালৰ পৰাই পোৱাৰ আৰম্ভ কৰে আৰু সেয়েহে ভাষাৰ বিকাশ হয়। আমাৰ ভাৱধাৰা, চিন্তাবোৰ, অনুভৱবোৰ প্ৰকাশ কৰোঁতেই আচলতে আমাৰ ভাষাৰ বিকাশ হয়। ইয়াৰ পিছত মৰেল ডেভেলপমেণ্ট, নৈতিক বিকাশ। শিশু এটিয়ে বিকাশৰ সময়ছোৱাত এনভাইৰনমেণ্ট বা ঘৰুৱা পৰিৱেশৰ জৰিয়তে নৈতিকতাৰ শিক্ষা লাভ কৰে। ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা গ্ৰহণ কৰে। এটি শিশুৱে নৈতিকতাৰ বিচাৰ তেতিয়ালৈকে কৰিব নোৱাৰে যেতিয়ালৈকে শিশুটোৱে সংজ্ঞানাত্মকভাৱে পৰিণত অৱস্থা নাপায়। অৰ্থাৎ একেবাৰে কেঁচুৱা কালত শিশুটোৱে কোনো নৈতিকতাৰ কথা নাজানে। তেওঁৰ লগত যেতিয়া মাক বাপেক বা ঘৰত যোনবিলাক থাকে তেওঁলোকে যেতিয়া খেলা ধূলা কৰে, তাৰ মাজতে সেই নৈতিকতাৰ শিক্ষাটো শিশুটোৱে পোৱাৰ আৰম্ভ কৰে। গতিকে ডেভেলপমেণ্টৰ বিষয়ে বা বিকাশৰ বিষয়ে আমি এইখিনিয়ে জানিবলগীয়া। ইয়াৰ পিছত আহক আমি গ্ৰ'থৰ বিষয়ে, বৃদ্ধিৰ বিষয়ে কিছু কথা জানো। গ্ৰ'থ, বৃদ্ধি মানে মানৱ দেহৰ বিভিন্ন অংগৰ বৃদ্ধিৰ কথা কৈছে, যেনে শিশুৰ উচ্চতা, ওজন, বিভিন্ন অংগৰ গঠন ইত্যাদি। আমাৰ দেহটোৱে যিমানে ডাঙৰ হৈ গৈ থাকে ই এটা প্ৰপৰ্চনেল চেঞ্জ অনুভৱ কৰে। শিশুটোৰ বৃদ্ধি বুলি কোৱাৰ লগে লগে আমি সেই শিশুটোক পৰিমাণবধক পৰিৱৰ্তনক বুজাওঁ বা কোৱান্টিটেটিভ যিটো চেঞ্জ এইটোক বুজাওঁ। ফৰ এক্সাম্পল, ল'ৰাজনৰ বয়স অনুপাতে কিমান ওখ ইত্যাদি। গতিকে বৃদ্ধি আৰু বিকাশ এটা আনটোৰ পৰিপূৰক হ'লেও কিন্তু দুয়োটাৰ মাজত কিছু নিশ্চয় ডিফাৰেঞ্চ আছে। গতিকে আমি এতিয়া ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, বৃদ্ধি আৰু বিকাশৰ সংজ্ঞাৰ পৰাই এইটো স্পষ্ট হওঁ যে দুয়োটাৰ মাজত পাৰ্থক্য নিশ্চয় আছে। ইতিমধ্যে আমি বৃদ্ধি আৰু বিকাশৰ সংজ্ঞা দুটা আলোচনা কৰিলোৱে, এইবাৰ আমি এই দুটাৰ পাৰ্থক্য আলোচনা কৰিম। বৃদ্ধি বুলি ক'লে আচলতে শিশুটিৰ শাৰীৰিক গঠনক বুজায়, উচ্চতা, ওজন, দীঘল ইত্যাদি। বৃদ্ধিয়ে একমাত্ৰ পৰিমাণবধক গুণটোকহে বুজায়। আৰু আনহাতে বিকাশে কিন্তু শিশুটিৰ সম্পূৰ্ণ আকাৰ, ক্ষমতা, দক্ষতা আদি সূচায়। বিকাশ বুলিলে শিশুটিৰ গুণ বিষয়ক আৰু পৰিমাণবধক দুয়োটা দিশকে সাঙুৰি লোৱা হয়। ইয়াৰ পিছত আমাৰ 2 নম্বৰতে আমি ক'ব পাৰিম যে শিশু এটিৰ দৈহিক পৰিৱৰ্তন বৃদ্ধিৰ মাধ্যমেৰে জুখিব পৰা যায়। পৰ্যবেক্ষণৰ যোগেদি আচলতে শিশুটিক বৃদ্ধিক পৰিলক্ষিত কৰা হয়। আৰু আনহাতে বিকাশ হ'ল পৰিৱেশ, আচৰণ আদিৰ যোগেদি এক গুণ বিষয়ক পৰিৱৰ্তনক সূচায়। ইয়াত ডাইৰেক্টলি কোনো কথা জুখিব পৰাটো টান হয়। আনটো হ'ল বিকাশৰ প্ৰক্ৰিয়াত বৃদ্ধি এটা অংগহে। শিশু এটিৰ যেতিয়া বিকাশ আমি পৰিমাণবধকভাৱে আলোচনা কৰোঁ বা পৰিমাণবধকভাৱে পৰ্যালোচনা কৰোঁ, তেতিয়া বৃদ্ধি পৰিমাণবধক ঘটনাটোৰ এটা অংগ বুলিব পাৰি। আৰু আনহাতে বিকাশ হ'ল এক বহল আৰু বোধগম্য বিষয়। শিশু এটিৰ অভাৰঅল সকলো ধৰণৰ পৰিৱৰ্তনকে শিশুটিৰ বিকাশ হোৱা বুলি ক'ব পাৰি। বৃদ্ধিয়ে বিকাশ ঘটোৱাব পাৰে আৰু নঘটাবও পাৰে। ফৰ এক্সাম্পল, এটি শিশুৰ যেতিয়া বয়স অনুপাতে ওখ হয়, তেওঁৰ কিন্তু বুদ্ধিমত্তাৰ ইম্প্ৰুভমেণ্ট নহ'বও পাৰে, তেওঁৰ ইণ্টেলিজেঞ্চটো ইম্প্ৰুভ বা বৃদ্ধি নহ'বও পাৰে। কিন্তু বিকাশ বৃদ্ধিৰ লগে লগে সদায় সম্ভৱ হয়। বয়স, উচ্চতা, ওজন আদিৰ পৰিমাণগত যিটো বৃদ্ধি, তাৰ লগে লগে যদি কাম কৰাৰ দক্ষতা আৰু বুজন শক্তিৰ বৃদ্ধি হয়, তেতিয়াহে সেই শিশুটিক বা সেই হিউমেন বিংটোক বিকাশ হোৱা বুলি কোৱা হয়। এণ্ড লাষ্ট নট দ্য লিষ্ট, আটাইতকৈ ইম্পৰ্টেণ্ট, বৃদ্ধি গোটেই জীৱন নহয়। শিশু এটিয়ে পৰিণত অৱস্থালৈ পোৱালৈকেহে বৃদ্ধি হয়। আমি যদি লক্ষ্য কৰি দেখিবলৈ পাওঁ যে প্ৰায় 18-20 বছৰমান বয়সলৈকে শিশু এটিৰ গ্ৰ'থ হয়। আৰু তাৰ পাছত তেওঁৰ গ্ৰ'থটো যিটো অনুপাতিটো লাহে লাহে কমি আহিবলৈ ধৰে আৰু পিছত গ্ৰ'থ নোহোৱা হৈ যায়, একে চাইজতে মানুহজন থাকি যায়। কিন্তু বিকাশ বুলি কোৱাৰ লগে লগে ই এটা কণ্টিনিউৱাছ প্ৰচেছ হয়। মানৱ দেহত বিকাশ এক অবিৰতভাৱে হ'ব পাৰে।
একেবাৰে কনচেপশ্যনৰ পৰা টিল টু ডেথ মানুহজনৰ বিকাশ হয় বা শিশুটিৰ বিকাশ হয় সেয়েহে কোৱা হয় যে ডেভেলপমেণ্ট ইজ ওম্ব টু টম ডেভেলপমেণ্ট একেবাৰে ভ্ৰূণৰ পৰা মৃতদেহটোলৈকে হৈ থাকে গতিকে আমি এইবাৰ ডিফাৰেঞ্চিয়েশ্যন অফ ডেভেলপমেণ্ট এণ্ড বৃদ্ধিৰ পিছত আমি এতিয়া কোনবিলাক ফেক্টৰনো গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ বাবে ৰেছপনচিবল হয় অৰ্থাৎ বৃদ্ধি আৰু বিকাশৰ উপাদানবোৰ কি কি বৃদ্ধি আৰু বিকাশৰ যিবিলাক উপাদান এই উপাদানে আচলতে ডাইৰেক্টলি এণ্ড ইনডাইৰেক্টলি প্ৰভাৱিত কৰে গতিকে এইবিলাকৰ ভিতৰত আমি হেৰিডিটি এনভাইৰনমেণ্ট নিউট্ৰিশ্যন ছেক্স আৰ্লি ষ্টিমুলেশ্যন চাইল্ড ৰেয়াৰিং প্ৰেক্টিছক ধৰিব পাৰোঁ গতিকে ইয়াক আমি সবিশেষ আলোচনা কৰোঁ আহক বৃদ্ধি আৰু বিকাশক প্ৰভাৱিত কৰা প্ৰথম ফেক্টৰছটো হ'ল হেৰিডিটি বংশগত গুণ এটি শিশুৰ দেহত বায়'লজিকেল প্ৰচেছৰ জৰিয়তে শাৰীৰিক আৰু সামাজিক বৈশিষ্ট্য কিছুমান পোৱা যায় এইটো মাক বাপেক বা ঘৰখনত সৃষ্টি হোৱা সামাজিক পৰিৱেশৰ ফলতে পোৱা যায় বৃদ্ধি আৰু বিকাশৰ উপাদানসমূহৰ ভিতৰত হেৰিডিটি হ'ল অন্যতম এটি শিশুৰ চকুৰ ৰং মুখৰ আকৃতি আচাৰ ব্যৱহাৰ ইত্যাদিবোৰ বংশগতভাৱে পোৱা যায় বুলি কোৱা হয় ইয়াৰ পিছৰ ফেক্টৰটো হ'ল এনভাইৰনমেণ্ট পৰিৱেশে শিশুৰ বৃদ্ধি আৰু বিকাশৰ উপাদান হিচাপে কাম কৰে শাৰীৰিক মনতান্ত্ৰিক গুণবোৰ শিশু এটিয়ে তেওঁৰ নিজৰ পৰিৱেশৰ অৱয়ৱৰ পৰা গ্ৰহণ কৰে পৰিৱেশে বংশগত গুণবোৰ কণ্ট্ৰল কৰি শিশুটিৰ বৃদ্ধিক ভাল লগা কৰি তোলে ইয়াৰ পিছৰ ফেক্টৰটো হ'ল নিউট্ৰিশ্যন পুষ্টিকাৰক গুণ শিশু এটিৰ স্বাস্থ্যকৰ বিকাশৰ বাবে নিউট্ৰিশ্যন অৰ্থাৎ পুষ্টিকাৰক গুণটো অত্যন্ত জৰুৰী হয় শিশুটিৰ শাৰীৰিক আৰু মানসিক পৰিস্থিতিৰ বাবে বৃদ্ধি আৰু বিকাশ নিৰ্ভৰ কৰে শিশুটিৰ ফুড হেবিটছ খাদ্য কেনেধৰণৰ গ্ৰহণ কৰিব সেইটোৰ ওপৰত আৰু নিউট্ৰিশ্যনৰ ওপৰত নিউট্ৰিশ্যন আৰু হেল্থি ফুড গ্ৰহণ নকৰাৰ ফলত শিশু এটিৰ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল বিকাশ নহয় ইয়াৰ পিছৰ ফেক্টৰটো হ'ল ছেক্স বৃদ্ধি আৰু বিকাশৰ অন্যতম আন এটা উপাদান হ'ল ছেক্স শিশুটি ল'ৰা নে ছোৱালী ল'ৰা ছোৱালীৰ বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য থকা দেখা যায় একে এজন ল'ৰা ওখ বলি হয় কিন্তু ছোৱালী এজনীয়ে ল'ৰাজনতকৈ সেই বয়সটোত তুলনামূলকভাৱে কম ওখ আৰু কম শক্তিশালী হয় কিন্তু ছোৱালীয়ে যৌৱন অৱস্থাত যেতিয়া এডলচেঞ্চ পিৰিয়ড এটা পায় তেওঁলোকৰ কিন্তু ফিজিকেল যিটো গ্ৰ'থ ফিজিকেল যিটো বৃদ্ধি এইটো ৰেপিড হ'ব ধৰে এইখিনি সময়ত কিন্তু ল'ৰাৰ তুলনাত ছোৱালীৰ গ্ৰ'থটো বেছি হয় ইয়াৰ পিছত আহিল আৰ্লি ষ্টিমুলেশ্যন উত্তেজনা পৰিৱেশে শিশু এটিক বংশগত গুণবোৰৰ বিকাশত উৎসাহী কৰে যেতিয়া শিশু এটিক আন সৰু ল'ৰা ছোৱালীয়ে কথা কোৱা ৰাইমছ গোৱা দেখুওৱা হয় নতুন শব্দ শিকোৱা হয় তেতিয়া সেই শিশুটিও নতুন কথা জনাৰ ইচ্ছা কৰে অৰ্থাৎ তেওঁ জানিবলৈ যিটো উত্তেজনা ক্ৰিয়েট হয় মনৰ ভিতৰত সেইখিনি সময়ত বেছি হয় চাইল্ড ৰিয়াৰিং প্ৰেক্টিছ অৰ্থাৎ শিশু প্ৰতিপালনৰ অভ্যাস হ'ল বৃদ্ধি আৰু বিকাশৰ আন এক উপাদান শিশু এটি ডাঙৰ দীঘল কৰিবলৈ হ'লে ৰেছপনচিবল পেৰেণ্টছ হোৱাটো অত্যন্ত জৰুৰী শিশু এটিৰ বৃদ্ধি আৰু বিকাশৰ বাবে এইটো হ'ল এক অন্যতম উপাদান এটি শিশুৱে ছ'চিয়েল এডজাষ্টমেণ্টত ডাঙৰ হ'বলৈ হ'লে সম্পূৰ্ণ বৃদ্ধি আৰু বিকাশ হ'বলৈ হ'লে তেওঁ কিছুমান সুবিধা দিব লাগিব তেওঁ কিছুমান সমাজৰ পৰা সুবিধা পাব লাগিব গতিকে শিশু এটি প্ৰতিপালনৰ ক্ষেত্ৰত আমাৰ অভিভাৱকখিনিয়ে আৰু আমাৰ ছ'চাইটিয়ে বিশেষ গুৰুত্ব দিয়াটো অত্যন্তই আৱশ্যকীয় ইয়াৰ পিছত আমি আলোচনা কৰিম ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট বিকাশৰ স্তৰ গৰ্ভস্থ অৱস্থাৰ পৰাই শিশু এটিৰ দৈহিক বিকাশ পৰিৱৰ্তনৰ লগে লগে মানসিক আৰু বৌদ্ধিক পৰিৱৰ্তনো হয় পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই শিশু এটিৰ বিকাশ সাধন হয় শিশু এটিৰ এই পৰিৱৰ্তন তথা ক্ৰমবিকাশৰ ধাৰক কিছুমান স্তৰত ভাগ কৰি লোৱা হৈছে প্ৰথম স্তৰটো হ'ল ইনফেন্সি ষ্টেজ অৰ্থাৎ কেঁচুৱা কালটো হ'ল বিকাশৰ প্ৰথম স্তৰ জন্মৰ পৰাই 2 বছৰ বয়সলৈকে এই কাল ধৰা হয় এই সময়খিনিত শিশুটিৰ শাৰীৰিক বৃদ্ধি সঘনাই হয় এৰিক এৰিকছনৰ থিয়ৰী মতে আকাৰ আকৃতি আৰু ওজন অনুসৰি বৃদ্ধিৰ ধাৰণাটো কৰিব পাৰে ইয়াৰ পিছৰ ষ্টেজটো হ'ল চাইল্ডহুড ষ্টেজ
কৈশৱ অৱস্থা চাইল্ডহুড ষ্টেজটোক আকৌ দুই ভাগ কৰা হৈছে এটা হ'ল আৰ্লি চাইল্ডহুড আৰু আনটো হ'ল লেট চাইল্ডহুড গতিকে আৰ্লি চাইল্ডহুড অৰ্থাৎ প্ৰাৰম্ভিক শৈশৱস্থাত শিশুটোৱে কেঁচুৱাকাল পাৰ হৈ শৈশৱকালৰ আৰম্ভণি কৰে এইখিনি সময়ত শিশুটোৱে নিজে নিজে কামবোৰ কৰিবলৈ শিকে নিজৰ কেয়াৰ নিজে ল'ব শিকে যেনে বল এটা খেলি আছে বলটো গৈ দূৰত পৰি গ'ল তেওঁ নিজে সেইটো আনিব খোজে বা খোৱা খাদ্যবোৰ যেনে ভাত এটা এটাকে নিজে বুটলি খাব বিচাৰে আকৌ নিজৰ হাত ভৰিত ক'ৰবাত লেতেৰা হ'লে নিজে চাফা কৰি দিব খোজে জোকাৰি দিব খোজে শিশুটোৱে কিছুমান নিপুণতাৰ শৈলী শিকে চিটিং ৱাকিং ইউজিং টয়লেট ইউজিং স্পুন অৰ্থাৎ বহা খোজ কঢ়া শৌচাগাৰ ব্যৱহাৰ কৰা চামুচ নিজে ব্যৱহাৰ কৰি বস্তু খোৱা ইত্যাদিবোৰ 6 বছৰমান বয়সৰ পৰা শিশুটোৱে ফাইন মটৰ স্কিলৰ বিকাশ হয় অৰ্থাৎ শিশুটোৱে লিখিবলৈ বা ছবি আঁকিবলৈ শিকে এইখিনি সময় হ'ল প্ৰাক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ সময় ইয়াৰ পিছত চাইল্ডহুড ষ্টেজৰ আন এটা ভাগ লেট চাইল্ডহুড ষ্টেজ প্ৰাক কৈশোৰ অৱস্থা এই সময়খিনি 6 বছৰৰ পৰা 12 বছৰ বুলি ধৰা হয় প্ৰাৰম্ভিক শৈশৱকালত কিছুমান নতুন নতুন বস্তু শিকাৰ পিছত লেট চাইল্ডহুডত ল'ৰাখিনি বা ল'ৰা বা ছোৱালীজনীয়ে আকৌ সেই বস্তুটো ভালকৈ জানিবলৈ ইচ্ছা কৰে আৰু এইটো স্তৰত শিশুটোৱে ওখ হয় শাৰীৰিক বৃদ্ধি হয় এই কালছোৱাত শিশুটোৰ সামাজিক ভেলুৰ বিষয়ে জ্ঞাত হয় সামাজিক স্কিলবোৰ সমনীয়াৰ লগত বা পৰিয়ালৰ মানুহখিনিৰ লগত বা সম্বন্ধীয় মানুহখিনিৰ লগত শিকে মানুহৰ লগত কথা বতৰাৰ পাতি সেই অৰ্থপূৰ্ণ কথাবোৰ শিকিবলৈ চেষ্টা কৰে এইখিনি সময়ত আচলতে বন্ধুবৰ্গক ইম্পৰ্টেঞ্চ দিয়া হয় এই সময়খিনি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ সময় ইয়াৰ পিছত আহিল এডলচেণ্ট ষ্টেজ কৈশোৰ বা বয়সদ্ধি অৱস্থা 12 বছৰৰ পৰা 18 বছৰত এইখিনি সময়ত শিশুক এটিয়ে কৈশোৰ অৱস্থা পায় আৰু এই সময়খিনি হ'ল উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক শিক্ষা লোৱাৰ সময় আচলতে চাইল্ডহুড আৰু এডাল্টহুডৰ মাজৰ এই সময়খিনিক এডলচেণ্ট ষ্টেজৰ অন্তৰ্ভুক্ত হয় এই কালছোৱাত শিশুটিক প্ৰাথমিক বিকাশক চিনাক্ত কৰি ইনফৰমেশ্যনবিলাক গেইন কৰে শিশুটোৱে ইনফৰমেশ্যনবিলাক গ্ৰহণ কৰে ছ'চাইটিৰ পৰা চাৰিওফালৰ পৰিৱেশৰ বস্তুৰ প্ৰতি এক সাম্য জ্ঞান আহৰণ কৰে সংজ্ঞানাত্মক বিকাশ হোৱাৰ সময় হ'ল এইখিনি সময়ে শিশুতে নতুন চিন্তা ধাৰণা নতুন পদ্ধতি অৱলম্বন কৰে সেয়েহে এৰিকসনে কৈছিলে এডলচেণ্ট ষ্টেজটো হ'ল বিকাশৰ এটা ফ্ৰেম আৱেগিক বিকাশৰো এই কালছোৱা বা এই সময়খিনি হ'ল এক উচিত সময় ক'বলৈ গ'লে আচলতে এই সময়খিনিত ফিজিকেল কগনিটিভ আৰু ইম'চনেল ডেভেলপমেণ্টৰ উপযুক্ত সময় ইয়াৰ পাছৰ ষ্টেজটো হ'ল এডাল্টহুড প্ৰাপ্তবয়স্ক এই সময়খিনি 18 বছৰৰ পৰা 65 বছৰতকৈ বেছি মানুহখিনিক ধৰা হয় এই সময়ৰ মানুহখিনিয়ে বা লোকসকলে এই স্তৰটো গঠিত হয় এই কালছোৱাত মানুহৰ জীৱনৰ হেলথিয়েষ্ট টাইম অফ লাইফ বুলি কোৱা হয় জীৱনৰ বিভিন্ন সমস্যাবোৰৰ সন্মুখীন হৈ বিভিন্ন কাৰ্য কৌশল প্ৰয়োগ কৰি তাৰ মোকাবিলা কৰাৰ চেষ্টা কৰে আৰু সমস্যাবিলাক সমাধান কৰাৰ কৌশল অৱলম্বন কৰে আৰু এই সমস্যাবিলাকৰ পৰা আঁতৰি আহিব চেষ্টা কৰে শুদ্ধ পথ নিদৰ্শনেৰে আগুৱাই যাবলৈ শিকে শিশুটোৰ বিকাশৰ চূড়ান্ত সময়ে হ'ল এই সময়খিনি অৰ্থাৎ এডাল্টহুডৰ সময়খিনি এই সময়খিনিত মানুহখিনিয়ে কেৰিয়াৰৰ গঢ় দিয়ে জীৱনৰ লক্ষ্যত উপনীত হয় গতিকে আমি ডেভেলপমেণ্টৰ স্তৰকেইটা আমি আলোচনা কৰিলোঁ এইবাৰ আহক আমি লাৰ্ণিঙৰ বিষয়ে কিছু কথা জানি লওঁ শিকন মানুহে নজনা কথা জনা আৰু নতুন নতুন কৌশল আয়ত্ত কৰা কাৰ্যকে আচলতে শিক্ষা বা শিক্ষণ বুলি কোৱা হয় মানুহৰ আচৰণৰ একমাত্ৰ চাবিকাঠিয়ে হ'ল শিক্ষা বা শিকন লাৰ্ণিং ইয়েল থৰ্নডাইকৰ মতে লাৰ্ণিং ইজ এ গ্ৰেজুৱেল প্ৰচেছ ৱেৰ দ্য ইণ্ডিভিজুৱেল উইল মেক মেনি এটেম্পছ টু লাৰ্ণ শিক্ষা হৈছে এক ক্ৰমান্বয়ে গঢ়ি তোলা প্ৰক্ৰিয়া য'ত ব্যক্তি বা শিশু এটিয়ে শিকিবলৈ প্ৰয়াস কৰে ব্যক্তিয়ে বিভিন্ন পৰিৱেশত বিভিন্ন সময়ত নিজকে খাপ খুৱাই চলিবৰ বাবে শিক্ষণ প্ৰক্ৰিয়াৰ যোগেদি অভিজ্ঞতা অৰ্জন কৰে শিক্ষণৰ যোগেদি যিবোৰ সমস্যাৰ সন্মুখীন হয় তাক সমাধান কৰোঁতে ব্যক্তিৰ ব্যক্তিত্ব চৰিত্ৰ তথা মানৱীয় ক্ষমতাৰ বিকাশ সম্ভৱ হয় শিক্ষণ হৈছে এক বিকাশশীল প্ৰক্ৰিয়া শিক্ষণ আৰু বিকাশ দুয়োটাই হ'ল এক সাইকোলজিকেল প্ৰচেছ জ্ঞানৰ কৌশলৰ জৰিয়তে বিকাশ সাধন হয় শিকন এনে এক অৱস্থা
য'ত এজন শিক্ষকে বাহ্যিকভাৱে বা আভ্যন্তৰীণভাৱে শিশু এটিক গঢ়ি তুলিব চেষ্টা কৰে। গতিকে আমি আজি এই ভিডিঅ'টোত ডেভেলপমেণ্টৰ লগত জড়িত সকলোখিনি কথাই আলোচনা কৰিলোঁ আৰু ইয়াৰ লগত আচলতে বিকাশেনো লাৰ্ণিঙত কেনেকৈ হেল্প কৰে এইখিনি কথাও আমি আলোচনা কৰিলোঁ। গতিকে আমি এইটোৱে বুজিলোঁ যে লাৰ্ণিঙৰ জৰিয়তে আচলতে বিকাশত বহুখিনি সহায় হয়। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। পুনৰ আকৌ নতুন ভিডিঅ'ৰ সৈতে মই আহিম আপোনালোকৰ ওচৰলৈকে। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।